মই এদিন ভাত খালোঁ আৰু মোৰ হাগা ক'লা হ'ল। তেতিয়াৰে পৰা আজিলৈকে মোৰ হাগা ক'লাই ক'লা চলি আছে আৰু মোৰ পদাবিলাক বহুত গোন্ধ হয়। কেনে জানেনে? কথা আছে, কাৰণ মই লেট্ৰিনত নাহাগো আৰু মই খাওঁ আৰু বাখৰাত থাকোঁ। তাতে কি একো কথা নাই নহয়। হাগাটো ক'লা বগা থাকে মানুহৰ, থাকে না। মোৰ এইটো ক'লা, মই কোনো দুখ ফিল নকৰোঁ ইয়াত। তাতে একো নাই ন। বাখৰাত নাহাগাৰ কাৰণেহে মোক এদিন জোৰ কৰিলে যে তুমি লেট্ৰিনত থাকা। পিছত মই গ'লোঁ, লেট্ৰিনত থাকি কি হ'ব? মই যিটো বাখৰাত আনন্দ পাওঁ, কোনোবা আনন্দ পায়? কোৱাচোন, নাপায় না এইটো আনন্দ। সেইকাৰণে মই কওঁ বাখৰাত হাগা আৰু দুৰ্গন্ধ পেলোৱা। যিটো আপুনি হাগা বাখৰাত থাকি আৰাম পাব, সেইটো হাগা লেট্ৰিনত থাকি নাপাব দেই। এইটো কথা কিন্তু সঁচা। আৰু এটা মই নাহাগো, কেতিয়াও নাহাগো মই লেট্ৰিনত। মই হাত জোৰ কৰিছোঁ, মই লেট্ৰিনত নাহাগো, মই বাখৰাতে হাগিম। মই যেতিয়াৰ পৰা হাগিত থাকিম, মই এনেকৈ হাত দাগি তেন্তে লেট্ৰিনত নাহাগি বাখৰাত হাগিম। আৰু মই পাহাৰত চৰি হাগিম, মই লেট্ৰিনত নাহাগো। মই ঘৰৰ আগিলাই পাছলে ৰাস্তাই ঘাটে সকলোতে হাগিম, কিন্তু মই লেট্ৰিনত নাহাগো। মই খাম আৰু হাগিম, আৰু এদিন গোটেই অসমখনে দুৰ্গন্ধময় কৰি দিম।